এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈ আৰম্ভ হ'বলৈ গৈ আছে এইচএলচিৰ প্ৰথমটো পৰীক্ষা। এই পৰীক্ষাত কেইবাটাও নতুন নিয়ম আছে। ছাত্ৰ ছাত্ৰীসকলক জনাইছোঁ আকৌ এবাৰ কালি পৰীক্ষা দিবলৈ যোৱাৰ পিছতেই প্ৰথমতেই 8:45 বজাতেই তেওঁলোকৰ অবজেক্টিভ মাৰ্কৰ কুৱেশ্যন লিখিবলৈ 8 পেজৰ এটা বহি দিয়া হ'ব আৰু তাৰ পিছতে 9:45 বজাতেই ডেছক্ৰিপশ্যন টাইপ এনচাৰ লিখিবলৈ তেওঁলোকক বহি দিয়া হ'ব। গতিকে কেনেকৈ লিখিব লাগিব আৰু কেনেকৈ পৰীক্ষাত বহিব লাগিব সেইসকলৰ কাৰণে আপোনালোকে চাওক আমাৰ এই এক্সক্লুজিভ প্ৰতিবেদন। ইতিমধ্যে উল্লেখ কৰাৰ দৰে 9:45 হোৱাৰ লগে লগে ষ্টুডেণ্টৰ হাতত চাওক এই দুইখন বহি থাকিব। এইখনো অবজেক্টিভ টাইপ কুৱেশ্যনৰ কাৰণে আনচাৰ বহিখন, এইখনো ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনৰ আনচাৰ কৰিব বহিখন। গতিকে 9:45 দুইখন বহি থাকিব। গতিকে এটা কথা আমি এনচিঅ হ'লো যে যিটো অবজেক্টিভ টাইপৰ কুৱেশ্যনৰ আনচাৰ কৰিবৰ কাৰণে এঘণ্টা কোনো ৰেষ্ট্ৰিকশ্যন নাথাকিব। গতিকে তেওঁলোকে এঘণ্টাৰ পিছতো অবজেক্টিভ কুৱেশ্যনৰ আনচাৰখিনি কৰিব পাৰিব। এতিয়া কথাটো হ'ল কি এই বহিখনতে আপুনি অবজেক্টিভ বহিখনত চাওক পেজ নাম্বাৰ যিটো 1 আছে আৰু পেজ নাম্বাৰ 8টো কিন্তু খালী আছে। গতিকে পেজ নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 8ত যদি দৰকাৰ হয় ষ্টুডেণ্টে তেওঁলোকৰ ৰাফ ৱৰ্কখিনি কৰিব পাৰিব। গতিকে 9:45 যেতিয়া দুখন বহি ষ্টুডেণ্টৰ হাতত থাকিব তেতিয়া ইণ্ডিভিজুৱেলৰ এটা ইনষ্ট্ৰাকশ্যন দিব যে দুইখন বহি তেওঁলোকে বান্ধে। বন্ধাৰ কাৰণে চাওক বহিখনত এটা ধুনীয়াকৈ এটা হোল এটা আছে, ফুটা এটা আছে, দুইখন বহিতে দুটা ফুটা আছে। বান্ধোতে এটা মন কৰিব লাগিব যে অবজেক্টিভ টাইপৰ কাৰণে যিখন বহি ইউজ কৰা হৈছে 8 পেজৰ সেইখন ওপৰত থাকিব আৰু যিখন 16 পেজৰ বহি ডেছক্ৰিপটিভ টাইপৰ আনচাৰ কৰিবৰ কাৰণে যিখন আছে সেইখন তলত থাকিব। মই আগতে উল্লেখ কৰিছোঁ যে অবজেক্টিভৰ টাইপৰ বহিখনতহে টেলি ডাটা চিটটো আছে য'ত মূল্যাংকনৰ ব্যৱস্থা আছে। সেইকাৰণে সদায় এটা মন কৰিব লাগিব যাতে এই অবজেক্টিভ টাইপৰ যিখন বহি ইউজ কৰা হৈছে সেইখন যাতে ওপৰত থাকে। গতিকে ধুনীয়াকৈ ওপৰত ৰাখি পেলাই ষ্টুডেণ্টে টুৱাইন থ্ৰেড দি মই দেখুৱাৰ দৰে ধুনীয়াকৈ বহি দুখন বান্ধিব। এইটো কথা যাতে ভুল নহয় বাৰে বাৰে তেওঁলোকে ইণ্ডিভিজুৱেল ষ্টুডেণ্টক মনত পেলাই দিব। এতিয়া কথাটো হ'ল কি ষ্টুডেণ্টে যেতিয়া বহি জমা দিব, বহি জমা দিবলৈ যদি ইভেন যদি ব্লেংকো হয় বহি জমা দিয়াৰ ক্ষেত্ৰত ইণ্ডিভিজুৱেলতে দুটা কথা মন কৰিব লাগিব যাতে তেওঁলোকে দুইখন বহিতে যাতে এডমিট কাৰ্ড চাই তেওঁলোকৰ ডিটেইলছটো যাতে ভালকৈ লিখে শুদ্ধকৈ